নমস্কাৰ। ভাগৱতৰ প্ৰহ্লাদ চৰিত্ৰ চকুমুজি ধন্য ধন্য গোবৰ্ধন গিৰিধৰ গোবিন্দ গোপাল বাসুদেৱ শ্ৰীমদ ভাগৱত জয় শ্ৰীমদ ভাগৱত। দুলৰী প্ৰহ্লাদক চাই পাছে ব্ৰহ্মা যাই অল্প কৰি ভুলিলন্ত হে বাপ উঠ কৰ মন তুষ্ট নিহংক কৰা শান্ত। যেতিয়া প্ৰহ্লাদৰ কথা আমি কওঁ তেতিয়া শ্ৰীকৃষ্ণক ভাল পোৱা ভক্তৰ ভিতৰত প্ৰধান চৰিত্ৰ প্ৰহ্লাদ। 5 বছৰ কোমলীয়া এটি শিশুৰ মনত ঈশ্বৰৰ প্ৰতি অগাধ বিশ্বাস। প্ৰহ্লাদ ভগৱান শ্ৰীকৃষ্ণৰ অনন্য ভক্ত। যেনেদৰে আমি সকলো দেৱ দেৱী সকলোৰে উপাসনা আমি সেৱা কৰোঁ, প্ৰাৰ্থনা কৰোঁ, কিন্তু আমি জানো শ্ৰীকৃষ্ণৰ দৰে গোবৰ্ধনধাৰী যোনে সৰ্বত্ৰ সময় বাসুদেৱ আমাক ৰক্ষা কৰে, তেওঁক আমি অনন্য ভক্তি কৰোঁ, তেওঁতেই মন প্ৰাণ। প্ৰহ্লাদ যদিও হিৰণ্যকশিপুৰৰ ঘৰত জন্ম হৈছিল, মাতৃ যেতিয়া গৰ্ভত আছিল তেতিয়াই ঈশ্বৰৰ প্ৰতি, ৰামৰ প্ৰতি, শ্ৰীকৃষ্ণৰ প্ৰতি তেওঁৰ মন। সেইকাৰণে গৰ্ভাস্তুতি হৈছিল আগৰ দিনত। যেতিয়া স্ত্ৰী এগৰাকীয়ে গৰ্ভৱতী হয় তেতিয়া ভাল ভাল কথা, ঈশ্বৰৰ কথা, মনটো সদায় আনন্দ হৈ থাকিব লাগে। গতিকে প্ৰহ্লাদে যেতিয়া সৰুৰ পৰা ঈশ্বৰক ভাল পাইছিল, ৰাক্ষস তেওঁৰ দৈত্যৰ ঘৰত জন্ম হয়, যেতিয়াই পঢ়িবলৈ পঠাইছিল খালি ৰাম ৰাম মুখত। গুৰু গৃহতো কমপ্লেইন আহিছিল, প্ৰহ্লাদৰ কথা কৈছিল গৈ ৰজা হিৰণ্যকশিপুৰক যে আপোনাৰ ল'ৰাই নপঢ়ে, খালি ৰাম ৰাম। দস্যু শিক্ষা তেওঁ নল'লে। গতিকে কেতিয়াবা আমি দেখা যায় এডাল কলগছত এথোক কলত বহুত আশী কল থাকে। ঠিক তেনেদৰে এগৰাকী মাকৰ বহুকেইটা ল'ৰা ছোৱালী থাকিলে এথোক কলৰ এক আশী কল ভগৱানৰ নামত প্ৰসাদত লাগে, এক আশী কল পচি যায় কেতিয়াবা, আৰু এক আশী কল গৰুৱে খাই পেলাই বা নষ্ট হয়। ঠিক তেনেদৰে ঈশ্বৰৰ সন্তান স্বৰূপ একে মাকৰ সন্তান ঈশ্বৰ সৰ্বত্ৰ সকলোৰে হৃদয়ত থাকে বুলি কয়, আৰু সঁচাকৈ আমি বিশ্বাসো কৰোঁ। তথাপি কুকৃতি, দৈত্যসুলভ, ৰাক্ষসসুলভ হৈ আমাৰ দস্যু পুত্ৰ পুত্ৰী জন্ম হয়। গতিকে আমি সেই দস্যু ল'ৰা ছোৱালীৰ কথা নকৈ যদি আমি তাৰ মাজৰ এগৰাকী প্ৰহ্লাদৰ দৰে ভক্তিবান আমাৰ ল'ৰা ছোৱালী জন্ম হয়, তেতিয়া সবংশে সকলোকে উদ্ধাৰ কৰে। সেইকাৰণে গৰ্ভস্থ অৱস্থাত সুসন্তান, সুমানৱ আৰু ঈশ্বৰ প্ৰদৰ্শী, ঈশ্বৰক ভাল পোৱা সৎ ল'ৰা ছোৱালী হয় যাতে মাতৃয়ে গৰ্ভাস্তুতি কৰিব লাগে। গতিকে প্ৰহ্লাদ জন্ম হৈ গোটেই বংশই উদ্ধাৰ কৰিলে। যেতিয়া হিৰণ্যকশিপুৰ ওলাই স্তম্ভৰ পৰা ওলাই হিৰণ্যকশিপুৰক মাৰিবলৈ স্তম্ভৰ পৰা যেতিয়া শ্ৰীকৃষ্ণ ওলায়, তেতিয়া হিৰণ্যকশিপুৰক মাৰাৰ পিছত মই দিনতো নমৰোঁ, ৰাতিও নমৰোঁ, মই কোনো মাহতেই নমৰোঁ, মই ঘৰতো নমৰোঁ, বাহিৰতো নমৰোঁ, মই মানুহৰ দ্বাৰাও নমৰোঁ, জন্তুৰ দ্বাৰাও নমৰোঁ, মই কোনো সময়তো নমৰোঁ। গতিকে সেনেকুৱা এটা দুৱাৰ দলি যেতিয়া নৰসিংহ ৰূপ লৈ, আধা মানৱ আৰু আধা সিংহ ৰূপ লৈ জগন্নাথ ঈশ্বৰ অশান্ত হৈ গৈছিল, আৰু তেওঁ কোনো অস্ত্ৰৰেও মাৰা নাছিলে। হাতৰ আঙুলিৰ নখৰে পেট ফালি হিৰণ্যকশিপুৰক
মাৰিছিল। তাৰপিছত তেওঁ ইমান অধীৰ হৈ গৈছিল, সেয়া দেখা পাই দেৱতাসকল হাইৰাণ হৈ গৈছিল। প্ৰথমতে লক্ষী মাকো পঠালে যে শান্ত হয়, যদি স্তুতি কৰিলে তেখেতক কোনো হিচাপে শান্ত নহয়। লক্ষী দেৱী আহিও শান্ত কৰিব চালে, নাই। কিন্তু ব্ৰহ্মা আদি কৰি সকলো দেৱতাই ভক্ত প্ৰহ্লাদক ক'লে, তুমি যোৱাচোন হৰিৰ ওচৰত, তেওঁৰ খং নোহোৱা হৈ যাব, কাৰণ ভক্তৰ অধীন ভগৱান। ভক্ত কপটতাহীন হয়, মনত কোনো কপটতা নাথাকে। তেওঁ যেনেভাৱে আছে সেনেভাৱে ঈশ্বৰৰ আগত আহে। ভক্তৰ মনত নিঃসন্দেহে সৎ আৰু ঈশ্বৰ ভক্ত আৰু সদায় সত্যপৰায়ণ হয়। আৰু ভকত অতিকৈ নিৰ্জু হয়, ভগৱান সন্তুষ্ট হৈ যায়। শেষত ক'লে, প্ৰহ্লাদ তুমি যোৱাচোন নাৰায়ণৰ ওচৰত। নৰসিংহ ৰূপ ধৰি তেওঁ একেবাৰে খঙত দপদপাই আছে, যেন পৃথিৱীখন ধ্বংস হৈ যাব এতিয়া। ওচৰক যায় ক্ৰোধত গুচায় সমস্তকে দয়া কৰা, তুহুৰ পিতৃক মাৰিয়া অধিক মহাক্ৰোধ ঈশ্বৰৰ। শান্ত কৰ তাক গুচাই কচক হবেও ময়োদৰত, ব্ৰহ্মাৰ বচন হিৰণ্য নন্দন আদৰিলা হৃদয়ত। 5 বছৰীয়া অকণমানি ভক্তিত গদগদ প্ৰহ্লাদ সকলোৰে কথা শুনি তেওঁ কিন্তু ভয় কৰা নাই। যেতিয়া হিৰণ্যকশিপুৰ মৃত্যুৰ পিছত, মাৰাৰ পিছত খঙত জ্বলি পকি নৰসিংহ ৰূপী নাৰায়ণ যেতিয়া জ্বলি আছিলে, তেতিয়া প্ৰহ্লাদে ভয় নকৰি সেই কেনেকুৱা ভীষণ এটা মূৰ্তি হ'ব আপোনালোকে কল্পনা কৰক। সেই 5 বছৰীয়া কোমল শিশুটো আগুৱাই গৈ ঈশ্বৰৰ ওচৰলৈ গ'ল। ব্ৰহ্মা যেন মত বাক্য বুলিলন্ত, সেহি মতে ধৰিলন্ত, মহাভাগৱত প্ৰহ্লাদ মহন্ত, শুনা যুধিষ্ঠিৰ সন্ত। কিছু কিছু কৰি মহামন ধৰি চলিলা হৰিৰ কাছে, 5 বছৰৰ চল সুন্দৰ ওচৰ পাইলন্ত পাছে। ভূমিত পৰিয়া কৃতাঞ্জলি হুয়া, দণ্ডৱতে নমিলন্ত, চৰণ মূলত হুয়া অৱনত, দৈত্য হিত পৰিচন্ত। প্ৰহ্লাদে গৈ যেতিয়া প্ৰভুৰ ওচৰ পালে, তেতিয়া খংৰূপী প্ৰভু, নৰসিংহ ৰূপী গদাধৰ শ্ৰীকৃষ্ণ লাহে লাহে খং যেন তেওঁ নাইকিয়া হৈ গ'ল। প্ৰহ্লাদক ওচৰ চপা দেখা পাই তেওঁৰ খং মাটিৰ তলত চাই যেন মাটিত বিলীন হৈ গ'ল। আৰু সঁচাকৈ খং উঠিলে মাটিলৈ চালে ধৰিত্ৰী বসুন্ধৰা সহনশীলৰ প্ৰতীক। গোটেই খং ৰাগ নাইকিয়া হৈ যায়। তো ভগৱানে প্ৰহ্লাদক খং গুচি তেওঁক আঁকোৱালি ধৰি মৰমেৰে কোলাত বহাই ল'লে। আৰু প্ৰহ্লাদক ক'লে, তোক কি বৰ লাগে ক প্ৰহ্লাদ। প্ৰহ্লাদে সেই অকণমানি শিশুটোৱে স্তম্ভ হৈ বাছ ভগৱানৰ ভক্তি ৰসত গদগদ হৈ দুচকুৰে পানী বৈ আহি খালি ভক্তিয়ে বিচাৰিলে। সৰু এটি শিশুৱে হয়তো কত কি কল্পনা কৰে, তেওঁ একোৱেই নিবিচাৰিলে। ধ্ৰুৱও বিচাৰিছিল মোক উচ্চ সিংহাসন লাগে, প্ৰহ্লাদে মাত্ৰ ভক্তি। ভকতে কেৱল হৰিৰ নাম ভক্তিহে বিচাৰে। আৰু প্ৰহ্লাদে শেষত ক'লে, মোৰ এই পিতা দৈত্য হ'ব পাৰে প্ৰভু, তেওঁক সবংশে উদ্ধাৰ কৰা যেন। আৰু প্ৰভুৱে তাকেই কৰিলে। ভক্তৰ অধীন ভগৱান। আমি মাত্ৰ কপটতা দূৰ কৰি আমি যেনে আছোঁ তেনেকেই ঈশ্বৰ কাষ চাপিব লাগে। কেতিয়াবা আমি দেখা পাওঁ আমি বহুত ধাৰ্মিক নহ'লেও কিছুমান ধৰ্ম অনুষ্ঠানত গৈ
নিজকে আমি আনৰ ওচৰত বহুত ধাৰ্মিক দেখাব যাওঁ যে মই আটাইতকৈ ধৰ্মশীল ব্যক্তি। কিন্তু ভগৱানে কৈছে তুমি যেনে আছা, তুমি বেয়া ভাল, তুমি লেতেৰা ৰোগী, তুমি অসত্য কুধৰ্মী কুকৰ্মী, তেনেকৈ আহা মোৰ ওচৰত, মই তেনেকৈয়ে তোমাক আঁকোৱালি ল'ম। গতিকে ঈশ্বৰৰ ওচৰত কপটতা দূৰ কৰি, মনৰ পৰা কলুষতা দূৰ কৰি, আমি যেনে আছোঁ সেইভাৱে ঈশ্বৰক যেতিয়া 100% 100% বিশ্বাস কৰি তেওঁৰ নাম লৈ তেওঁৰ চৰণত আহিম, তেওঁ আমাক ৰক্ষা কৰিব। কেৱল হৰিৰ চৰণত সমস্ত সকলো পায়। ভগৱানে গীতাটো কৈছে সৰ্বস্ব এৰি থৈ মোৰ চৰণত আহা, মই তোমাক ৰক্ষা কৰিম। আজিৰ এই সংকটপূৰ্ণ অৱস্থাত পৃথিৱীত আমি সকলোৱে একগোট হৈ কেৱল হৰিৰ নাম গাই ঈশ্বৰক আমি ৰিঝাওঁ, তেওঁক আমি মনাব যাওঁ, তেওঁক আমি আমাৰ হৃদয়ৰ কথা কৈ আমাৰ পৰম গতি, এই জগতখনৰ কল্যাণ, অসমৰ কল্যাণ, ভাৰতৰ কল্যাণ সাধু। আকৌ লগ পাম আপোনালোকক। শ্ৰী হৰি শ্ৰী গোবিন্দ শ্ৰীমদ্ ভগৱদ গীতাসু। ওম শ্ৰী হৰি নাৰায়ণ বাসুদেৱ বাসুদেৱ বাসুদেৱ।